हेलो फिल्मी गाने फ्रेंड्स से जुड़े रहने के लिए আজি এটা YouTube মোৰ ऐप के নতুন बेल आइकन को ভিডিঅ'লৈ प्रेस करें। আপোনালোকক স্বাগতম। এয়া গণেশ বাবাৰ নাম লৈ আজি আমি এফালে যাত্ৰা কৰিবলৈ ওলাইছো। আশীৰ্বাদ কৰিব। ক'তনো যাওঁ কি কৰোঁ চাই গৈ থাকিব, আগলৈ গম পাই গৈ থাকিব যদি ভিডিঅ'টো চাই গৈ থাকে। এয়া হৈছে মোৰ সৰু ছোৱালী পিছফালে বহি আছে আৰু কাষতে আছে মোৰ হোম মিনিষ্টাৰ। এই অলপ দূৰ আহি আমি পালোহি টিপাম ভাকিয়াল। এইটো বুদ্ধ মনেষ্ট্ৰী কয়, দলঙৰ কাষতে আছে। আহিব খুব ভাল লাগে, সুন্দৰ ঠাই। আৰু আমি এয়া হৈছে নেপকো ব্ৰিজ। ইয়াৰ পৰা আপোনাৰ পানীটো ছাপ্লাই হৈ একদম নেপকো, য'ত নেকি নেপকো কলনী আছে, নেপকো প্ৰজেক্ট আছে, তাৰলৈ। এইয়া গ্ৰীণ দেখিছে, আমি পালোহি তিলিঘাট, য'ত নেকি ইয়াত আপোনাৰ পিকনিক স্পট হয়। দলঙৰ পৰা আমি এইটো কেপচাৰ কৰিলোঁ, খুব সুন্দৰ লাগিছে। নামৰূপৰ পৰা তিলিঘাটলৈ আহোঁতে ৰাস্তাটো বৰ এটা ভাল নাপাব, কিন্তু তিলিঘাটৰ পৰা আপুনি ৰাস্তাটো খুব ভাল পাব। খুব সুন্দৰ দেখিছে। এনেকৈ গৈ আছোঁ, চাই গৈ থাকোঁ ভিডিঅ'টো। আমাৰ অহা উদ্দেশ্যটো হ'ল এখন সকাম, য'ত নেকি নগ'লে বহুতেই বেয়া পাব। বাইদেউ শাহুৱেক ঢুকালে, এই বুলি তালৈকে গৈ আছোঁ। গৈ আকৌ বজাৰ এখন পালো, তাত দেখিলো নগা কিছু লোক আহি ইয়াত বস্তু বিকিছে। তাকে কিনো বিকিছে ৰখিলো, অলপ চালো। বাঁহগাজ, ভোট জলকীয়া, খৰিচা, এইবোলে আপোনাৰ পাহাৰীয়া কলডিল, তাকে কিছু ললো। পিয়ৰ অৰ্গেনিক দেখিছে, একো দৰৱ পাতি নিদিয়া চব্জি খাব পাৰিলে, আৰু ক'ৰবাত দেখিলে ল'ব এনেকুৱা অৰ্গেনিক পাহাৰীয়া। যিহেতু ভাচানৰ দিন, জয় দুৰ্গা মা কি। ফাইনেলি আহি পালোহি। এইবিলাক কিনাৰে দেখিছে কিমান সুন্দৰ ফুল ফুলনি, এইবিলাক চাচি গছ। এই বাগানৰ মাজে মাজে চাচি গছৰ পুলি, যেনেকৈ আমাৰ ডিব্ৰুগড় ডিষ্ট্ৰিক্টৰ ফালে দেখিব আপুনি বাগানৰ মাজে মাজে নিম গছ, কিবা কিবি বেলেগ ধৰণৰ গছ। ইয়াত কিন্তু আপুনি দেখিব পাব শিৱসাগৰ চাইডে বাগানবিলাকত চাচি গছ। এয়া পোকে ধৰিছে, এজোপা গছত যদি পোকে ধৰে পইচাই পইচা। এই সকামৰ ঘৰ পালোহি। এটা ধুনীয়া মৰম লগা কুকুৰ পোৱালি আনি থৈছে দেখিছে, এইটো ডবাৰমেন হ'ব যেন লাগিছে, ইমান মৰম লগা। এনেকৈ সকামৰ কাৰণে সাজু কৰি ৰখা হৈছে। অতিথি আহিব, খাব। এয়া লাও পানী অলপ দিলে, লাও পানী খালোঁ। বহুতেই মিঠা চোখা, আৰু প্ৰায় আহোম মানুহৰ ঘৰত প্ৰায় সাজেই ৰাখে। আৰু এয়া তামোল খাই বৈ
এয়া সকামৰ কাৰণে গাহৰি 4টা 5টামান কাটিছে, যিহেতু গোটেই গাঁৱৰ ৰাইজ আহিব আৰু দূৰ দূৰণিৰ কিছুমান অতিথি আহিব, তেখেতসকলৰ কাৰণে বনোৱা হৈছে। পুখুৰীত চাওক মাছ, কিমান মাছ। এয়া দেখিছে ভকতসকলে নাম লৈ আছে আৰু গৃহস্থই সেৱা কৰিছে। তো আজিলৈ ইমানতে সমাপ্ত কৰিলোঁ। ভিডিঅ'টো ভাল লাগিলে যদি লাইক এটা মাৰি দিব আৰু পাৰিলে ছাবস্ক্ৰাইব কৰি দিব আগলৈ নতুন ভিডিঅ' পাই থাকিবলৈ।